নমস্কাৰ ভালনে আপোনালোকৰ আজি মোৰ গাটো ইমান ভাল নহয় কাৰণ ৰ'দ দিছে টেকটেকিয়া ৰ'দ দি কয় নহয় এনেকুৱা ইমান দিন বৰষুণ দি আছিলে বহুত দিনৰ পিছত ৰ'দ ওলাইছে ন সেইকাৰণে গাটো একদম বেয়া লাগি গৈছে ভাল লগা নাই কিবা একদম গপগপাই আছে গাটো চেকচেকনি ধৰিছে ভাল হৈ যাব কাইলৈ আকৌ এডজাষ্ট হৈ যাব কিন্তু বহুত দিনৰ পিছত ৰ'দ ওলালে মোৰ হেনেকুৱা হয় সেইকাৰণে আজি আপোনালোকৰ আগত একো বনাই নেদেখাওঁ আৰু একো বনোৱাও নাই পাল মাৰিছোঁ আজি ৰ'দ দিছে বুলি এতিয়া মই বহাই দিছোঁ দালি আৰু আলু ভাজি দি আকৌ কথা পাতি আছোঁ ভাত চাত খাই আলহী আহিছে হেল্ল' নামকেইটা কৈ দিয়া দাসনবীৰ কৰ আৰু তোমাৰ নাম বিচাৰ ৰয় হয় নেকি স্কুল যোৱা না নোযোৱা যাওঁ কৈ দিয়া আকৌ আণ্টি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিবা আৰু 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 কিবা কৈ দিয়া ভিডিঅ' কি খাবা তোমালোকে এতিয়া কোন গৈছিলা আমি আম খাইছোঁ আম খাম আৰু আজি চেনেলটো ছাবস্ক্ৰাইব কৰিবা নাচাচোন এবাৰ নাচা হাই ফ্ৰেণ্ডছ অথনি দুপৰীয়া খাই বৈ বিন্দাছকৈ শুলোঁ উঠিলোঁ 5:30 মানত গা ধুলোঁ সন্ধিয়া হ'ল চাকি জ্বলালোঁ এতিয়া বাজিছে 7টা মই একাপ মস্তিছে বনাই চাহ খাই লওঁ পাকঘৰত বলক চাহ বহাই থৈছিলোঁ পানী উতলি আছে এতিয়া চাহ খাই লওঁ মস্তিছে তাৰপিছত আকৌ লগ পাম ৰাতি 9টা বাজিলে মই পাকঘৰত আহিলোঁ এয়া চাউল ধুই আছোঁ চাউলখিনি ধুই মেলি কুকাৰত দি দিম আৰু দুপৰীয়া দালি আছেই হৈ যাব পালে মাৰিলোঁ আজি মই একেবাৰে দেই ৰাতিও আলুৱে খাম আলু খাই আলু নিচিনা হৈয়ে আছোঁ এতিয়াও আলুৱে খাম বনাবলৈ মন নাই একো খাবও মন নাই সেইকাৰণে আলু পিটিকা আৰু বিলাহী টক বনাম সেয়াই খাম চাউলখিনি ধুই থৈ দিছোঁ ভাততে আলু দি দিম বাকলিখিনি এৰাই লওঁ মই কিন্তু আলু খাই বহুত ভাল পাওঁ আলু পিটিকা আলু ভাজি আলু নহ'লে মোৰ নচলে প্ৰত্যেকটো চব্জিত মই আলু নিদিয়াকৈ নবনাওঁ আৰু মোৰ নিদিলে একেবাৰে ভাল নালাগে আগতে মোৰ লগৰ এজনীয়ে কয় আলু কি ৰাণী কিন্তু আগৰ নিচিনাকৈ ইমান নেখাওঁ বহুত বাদ দিলোঁ হ'লেও আলু খাই মই বিৰাট ভাল পাওঁ যেনেকৈ দিয়ক আলু ভাজি আলু বইল আলুৰ দম কণীৰ লগত যদি দম বনাই দিয়ে সেনেকৈও খাই ভাল পাওঁ কোনে খাই ভাল পায় জনাব দেই এইখিনি মই এতিয়া আলুখিনি বাকলি এৰালোঁ ধুই লওঁ এইবোৰ ৰেচিপি একো নহয় এনে জাষ্ট দেখাইছোঁ আৰু আলু ধোৱা হৈ গ'ল কুকাৰত দি দিছোঁ এতিয়া কুকাৰটো উঠাই দিলোঁ এতিয়া অলপ কথা পাতিম কি কথা পাতোঁ জানো ভাবিছোঁ আজি পালে মাৰিলোঁ আলুকে বনালোঁ আলুকে খালোঁ কাইলৈ আকৌ ভিডিঅ' বনাব লাগিব আচলতে কি চব্জি নবনাম উপায় নাই কাৰণ উপায় পোৱা নাই কাৰণ আজি বৃহস্পতিবাৰ আজি মই মাছ মাংস নাখাওঁ সোমবাৰ বৃহস্পতিবাৰ শনিবাৰ মোৰ টোটেলি ভেজ হয় আনকি মই পিঁয়াজ নহৰু সেইবোৰো মই নাখাওঁ সেইকাৰণে আলু পিটিকাটো হ'লে ভাল অলপ বাটাৰ বা ঘি দি খাব পাৰোঁ
সেইকাৰণে এতিয়া মই বনাম বিলাহী। এই টক হয় আৰু তাত পাঁচফোৰণ অলপ দিম, নহ'লে সৰিয়হ দিম, সেয়া বনাম। এয়া বিলাহীকেইটা কাটি লওঁ। কাটি মেলি ধুনীয়াকৈ ধুই ল'ব লাগিব এইখিনি। সেই ধুই ল'লোঁ। এফালে কেৰাহী এখন বহাই দিলোঁ। ইয়াত অলপ তেল দি দিছোঁ, পাঁচফোৰণ আৰু সৰিয়হ দি দিলোঁ, শুকান জলকীয়া। এইটো দেখাবলগীয়া ৰেচিপি একো নহয়, মই এনেই ৰাতি কিনো খালোঁ কিনো বনালোঁ সেয়ে আপোনালোকক দেখাইছোঁ। এনেই পাল মাৰি বনাইছোঁ, এইবিলাক ভালকৈ একো বনোৱা নাই। হৈ গ'ল মোৰ এইখিনি বিলাহীখিনি। এতিয়া ভাতৰ পৰা আলু উলিয়াই ল'লোঁ। এতিয়া পিটিকা বনাম। দুপৰীয়া দালি আছিলে অলপ, তাকে লৈ লৈছোঁ। এইফালে বিলাহী টক, আলু পিটিকা। মই ভাতখিনি খাই লওঁ। মোৰ ভাত খোৱা হৈ গ'ল। এতিয়া মই অলপ মাটি দাইল তিয়াই থ'ম, কাইলৈ দুপৰীয়াৰ কাৰণে খাৰ দি বনাম। তাকে আপোনালোকক দুপৰীয়া দেখাম। আজিলৈ বাই। হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভালেই। এতিয়া দুপৰীয়া 1:30 বাজিছে। মই এতিয়া বহি আছোঁ, কিন্তু বহি থাকিলে নহ'ব। যিহেতু দুপৰীয়া হৈছে, ভাত খাবই লাগিব, বনাবই লাগিব। আৰু আজি বনাম কুকুৰা মাংস আৰু মাটি দালি। যোৱাকালি ৰাতি তিয়াই ৰাখিছিলোঁ, দেখাইছিলোঁ আপোনালোকক। আৰু যোৱাকালি ভিডিঅ'টো পূৰা নকৰিলোঁ, সেইকাৰণে এতিয়া আৰম্ভ কৰিছোঁ। বলক এতিয়া পাকঘৰলৈ যাওঁ, যা যোগাৰবোৰ কৰোঁ আৰু আপোনালোকক অলপ অলপকৈ দেখাবলৈ চেষ্টা কৰিম। ইমান পাৰফেক্টলি মই বনাব নাজানো, যি জানো তাৰে অলপ অলপ থুলমূলকৈ দেখাবলৈ চেষ্টা কৰোঁ। বলক এতিয়া পাকঘৰত যাওঁ। পাকঘৰত আহিলোঁ, এতিয়া মই এইখিনি ৰেডি কৰি লওঁ। এই মাটিমাহখিনি যোৱাকালিয়ে তিয়াই থোৱা, দেখাইছিলোঁ আপোনালোকক। এতিয়া মই অলপ ধুই চচপেন এটাত দি দিছোঁ আৰু পানী দি দিছোঁ, নিমখ দি দিছোঁ। এতিয়া মই গেছত বহাই দিম। দাইলখিনি উতলিব ধৰিছে। এতিয়া মই ইয়াত অলপ চ'ডা খাৰ দি দিম, কাৰণ মোৰ কলখাৰ নাই, সেইবাবে মই চ'ডা খাৰ দি দিছোঁ। আন্দাজত দিব কিমান লাগে, সেইমতে মই দিছোঁ। এইফালে আমাৰ চিমুবা আহিছে দেই, চাই লওক। এয়া চিমুবা আহিছে। কৈ দিয়া কিবা এটা। হাই বুলি কৈ দিয়া প্ৰথমতে। কি কৰিছে আপোনালোকে? ভালনে? তাৰপিছত কোৱা আকৌ কি ক'বা? মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কৈ থাকে ইহঁতে খালি। তাই শুই উঠি আহিছে, পাচলিখিনি চাওকচোন একদম কেনেকুৱা খাই আছে। এফালে কালি কৈছিলোঁ যে আলু কথা, এয়া চাওক। আলু খাই ভাল পাওঁ, সেইকাৰণে আধা বস্তা আলু আনি থৈছোঁ। আলুকে খাম আৰু। এফালে দাইল সিজিব ধৰিছে, মই অলপ লৰাই দিছোঁ। দাইল সিজিলে আৰু নমাই দিম। এতিয়া এখন কেৰাহী বহাই দিছোঁ। তেল গৰম হৈ গ'ল, দুখিলা তেজপাত দি দিছোঁ। কাটি ৰাখিছোঁ পিঁয়াজ দি দিছোঁ। আদা নহৰু থেতালি ৰাখিছোঁ, আদা নহৰুখিনি মই দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ল'ম, ৰঙচুৱা হোৱাকৈ। একেবাৰে উজু হয় বনাবলৈ মাটিমাহৰ দাইল। মই যেনেকৈ পাৰোঁ তেনেকৈ দেখাইছোঁ, মাহঁতে যেনেকৈ বনাইছিলে। এতিয়া ৰঙচুৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই দাইলখিনি দি দিম। কোনে কেনেকৈ বনাই জনাব, কিন্তু মই এনেকৈয়ে বনাওঁ। আৰু মই চ'ডা খাৰে ব্যৱহাৰ কৰিছোঁ, কাৰণ কলখাৰ নাই, ইয়াত নাপায়। মাহঁতে বনাওঁতে আগতে কলখাৰ দিয়ে, গাঁৱৰ পৰা লৈ আহে, কিন্তু ইয়াত সেইবোৰ নাপাওঁ। সেইবাবে মই চ'ডা খাৰ দোকানৰ পৰা অনা তাকে দিছোঁ, আৰু উপায়তো নাই। আৰু মোৰ দাইল ৰেডি, আৰু খাই বহুত ভাল পাওঁ। খাৰটো সদায় খাবও নালাগে, ভাল নহয়, কেতিয়াবা কেতিয়াবা খাওঁ আৰু। সেয়াই মোৰ দাইল ৰেডি হৈ গ'ল। চিমুহেঁত বাহিৰত বহি আছে, অলপ কথা পাতি লওঁ, তাৰপিছত ভাত খাম। হা হয় নেকি? এই ছাইডত কিহে মাৰিলে? ছাইডত কি হয়? কেনেকৈ মাৰিলে দেখাই দিয়াচোন। হা কেনেকৈ মাৰিলে? এতিয়া ভাত খাই লওঁ, পিছত লগ পাম। হেল্ল', এতিয়া সন্ধিয়া হ'ল। এয়া মই চাহ খাব লৈছোঁ।
চাহ হয় কিন্তু ইটো বস্তু নহয় আকৌ আচলতে কাপত দেৰি লাগে ঠাণ্ডা হ'বলৈ সেইকাৰণে গিলাচটো লৈ লৈছোঁ ডাঙৰ কাপ নাই মোৰ আৰু এই গিলাচটোতে মই চাহ খাই ভাল পাওঁ আৰু এফালে বিস্কুট কোনে কোনে ভাল পায় গুগলি বিস্কুট মোৰ কিন্তু ফেভৰেট গুগলি বিস্কুট চাই কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্টত জনাব কাৰণ মই একেবাৰে নতুন হয় আৰু মোৰ একো আইডিয়া নাই আৰু আচলতে মই ইউটিউব চেনেল মই হঠাৎকৈ খুলিছোঁ লকডাউন কাৰণে ঘৰত বহি বহি আমনি লাগিছে কাৰণে আৰু মোৰ মাইক চাইক একো নাই সেইটো কাৰণে মোৰ ভইচটো ক্লিয়াৰ নাই নিজেও শুনিছোঁ আৰু মোৰ কমেণ্টতো আহিছে মই ভইচটো ঠিক কৰি ল'ম এই 3-4 দিনতে মই এটা মাইক অৰ্ডাৰ কৰিছোঁ সেইটো আহি পাব 3-4 দিনত আৰু মোৰ ইমান আইডিয়া নাই কি লাগে নালাগে মই এনে জাষ্ট ধেমালিতে ইউটিউব চেনেলটো আৰম্ভ কৰিছোঁ আৰু এতিয়া মোৰ ভালে লাগিছে আৰু মোৰ এদিন ভিডিঅ' নবনালে এতিয়া কি হৈছে মোৰ ভাল নলগা হৈছে আৰু আপোনালোকে ভিডিঅ'বোৰ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব আৰু পাৰে যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এইবোৰ কৰি দিব আৰু আগুৱাই যাবলৈ মোক সহায় কৰিব আৰু ভাল ভিডিঅ' দি যাবলৈ মই চেষ্টা কৰিম আজিলৈ ইমানতে মোৰ ভিডিঅ'টোই সামৰণি মাৰিলোঁ কাইলৈ এটি নতুন ব্লগৰ সৈতে আকৌ লগ পাম গুড নাইট বাই বাই